ইয়াত সোণৰ নাও এখন আছে বুলি। হয় হয়, মন্দিৰ ভাগটো বহুত পুৰণি বুলি আমি শুনি আহিছো বাৰু, আৰু ইয়াত মানে বহুতে পূজাও দিবলৈ আহে মানে, আৰু তেখেতসকলে ইয়াত পূজা জাতি মানে ভাল ফলাফলো পাইছে মানে। বহুত পুৰণা মন্দিৰ হয় এইটো, আজি মানে 200-300 বছৰৰ মন্দিৰ হয়। পিটিৰ পৰা এই পানী আহিছে তলৰ পৰা আহিছে, বহুত পুৰণি হয়। এয়া কিমান সুন্দৰ এইটো এটা ৰাস্তা হয়। আমি তো সেইটো কাৰণে হৰিণা আহে আৰু বিশেষকৈ হাতী বেছিকৈ আহে। 4টা বজাৰ পিছৰ পৰা আহিলে ইয়াত হাতী মানে 30-40টা হাতী থাকে। কি বুলি হাতী দণ্ডি বুলি কয়। তো এইখনে হৈ গ'ল ৰেষ্টুৰেণ্ট, বঢ়িয়া বুলি ধুনীয়াকৈ আপোনালোকে যাত্ৰা আৰম্ভ কৰিব পাৰে। এই দেখিছেনে ধুনীয়াকৈ বনাই থৈছে। এতিয়া মই আছোঁ নিমখপুঙত। নিমখপুং মানে হৈ গ'ল এইডোখৰ অৰুণাচল হয়, অৰুণাচলৰ এই নিমখপুং। আৰু এই নিমখপুং মানে হৈ গ'ল ইয়াতে মানে আপোনাৰ হাতী এই জেগাডোখৰলৈ বহুত বেছিকৈ আহে, আৰু কাৰণটো হৈ গ'ল ইয়াত হাতীয়ে নিমখ পায় মানে, আৰু ইয়াত যোনখিনি পানী হয় এই পানীখিনি নিমখীয়া পানী। তো সেইটো কাৰণে হৰিণা আহে আৰু বিশেষকৈ হাতী বেছিকৈ আহে। যোনখিনি পানী হৈ কিনে নিমখীয়া পানী, তো নিমখীয়া পানী খাবলৈ পাই কাৰণে ইয়ালৈ হাতী বহুত বেছিকৈ আহে। এখেত ইয়াৰে বাসিন্দা। ইয়াৰ আগতে জয়পুৰ পোৱা যায়, আপোনালোকে শুনিছে চাগে নামৰূপ জয়পুৰ, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট জয়পুৰ ৰেইন ফৰেষ্ট বুলি আপোনালোকে শুনিছে। এখেত তাৰে বাসিন্দা হয়, মোৰ দাদা হয়। মানে তোমাৰ কি ইয়াত মানে পানী যেতিয়া যিটো পানী ইয়াত আছে এইটো পানীটো নিমখীয়া। ইয়াত মানে নিমখৰ কাৰণে মানে হাতী জীৱ জন্তুখিনিয়ে ইয়াত মানে পানী খাবলৈ আহে। তো পহু আহে ইয়াত 4টা বজাৰ পিছত। এতিয়া যদি আবেলি 4টা বজাৰ পৰা হাতী ইয়াত জাক থাকে, হয়, তো জাক থাকিলে এইফালে গাড়ী ৰৈ থাকে, এইফালে গাড়ী তেওঁলোকে ছাইড নিদিয়ে, কিন্তু 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত তেওঁলোকে নিজে আঁতৰি দিয়ে। এতিয়া 4টা বজাৰ পিছৰ পৰা আহিলে ইয়াত হাতী মানে 30-40টা হাতী থাকেই। 30-40টা? বাপৰে বাপ, 4টা বজাৰ পৰা 30-40টা হাতী থাকে। মই অকণমান দেখাই দিছোঁ। এইটো হৈ গ'ল নিমখপুং, এইটো একদম পাহাৰৰ পৰা আহিছে, এইটো দেখিছে। তো মোৰ কেমেৰাত হয়তো আপোনালোকে ধৰিব পৰা নাই, এইটো বহুত ডাউন আছে মানে। ঠিক আছে, এইবিলাক মানে এইটো হাতী, এইটো কি বুলি হাতী দণ্ডি বুলি কয়, হাতী অহা যোৱা কৰা ৰাস্তা। এইটো হাতী দণ্ডি বুলি কয়, এইটো হাতী অহা যোৱা কৰা। সেইফালে হাতী অহা যোৱা কৰা ৰাস্তা, আৰু এইফালে এইটো হাতী দণ্ডি বুলি কয় মানে। মানে দণ্ডি মানে হৈ গ'ল হাতী অহা যোৱা কৰা ৰাস্তা। আৰু এইটোতো খুব সুন্দৰ ৰাস্তা এইটো, আৰু কিমান সুন্দৰ এইটো এটা ৰাস্তা হয়। আমি দেওমালিলৈ গৈছিলোঁ, কিন্তু দেওমালি পুৰা নেপালোগে, আমি আধা ৰাস্তাৰ পৰা ঘূৰি আহিলো। আৰু কথাটো কি হয়, ইমান ধুনীয়া ৰাস্তা আপুনি চাওক না, ইমান ধুনীয়া মানে। ইয়াতকে এই ওচৰত ইমান ধুনীয়া এইবিলাক পথাৰ আছে, আৰু এইফালে গোটেই ৰিজাৰ্ভ হয়। আহিব, এনেকুৱা জেগাত আহিব লাগে মানে মানুহৰ লাইফত। খুব ধুনীয়া জেগা এটা, প্ৰাকৃতিক সৌন্দৰ্য পাব আপোনালোকে, প্ৰাকৃতিক পৰিৱেশ সম্পূৰ্ণ চব নেচাৰেল, খুব ধুনীয়া। এতিয়া আহি থাকোঁ, খুব সুন্দৰ এডোখৰ ঠাই পালোঁ, এভাগ মন্দিৰ পালোঁ। এইভাগ হৈ গ'ল শিৱ মন্দিৰ, বহুত পুৰণা, বহুত মানে। হৰ হৰ মহাদেৱ। দাদাহঁতৰ ঘৰৰ ওচৰৰে যে, কি ক'লে দাদা? এই মন্দিৰটো মানে বহুত পুৰণা মন্দিৰ হয় এইটো। আজি মানে বহুত, এইটো মানে কিমান কম আৰু 200-300 বছৰৰ মন্দিৰ হয়। এইটো মন্দিৰ এটা ইয়াত মানে বৈশিষ্ট্য আছে। ইয়াত এটা খাল আছে, সেই খালটো পানী 12 মাহ নুশুকায়। 12 মাহে নুশুকায় ন? কিছু মই দেখাই দিছোঁ। ইয়াত মানে কি হ'লে এই খালটো 12 মাহে নুশুকায় বুলি কৈছে। তো ইয়াৰ কি বিশেষত্ব মই নাজানো। আগতে শুনিছিলোঁ, আমাৰ ডাঙৰ মানুহবোৰে কৈছিলে যে ইয়াত সোণৰ নাও এখন আছে বুলি। হয়, কিন্তু এইটোৱে জেগাত এখন। আচ্ছা, সেইটো পুখুৰীটো, এইটো পুখুৰী ন? হয়, ক'ৰ পৰা পানী আহে কি আহে কোনো নাজানে এইটো। আৰু এইটো এটা বহুত বছৰি পুৰণা নাট বুলি কৈছে। এইটো নাট হয়। নাট হয়, ইয়াত মানে হেৰি আছে, এইবিলাক নাটটো বনালে, কিন্তু প্ৰকৃততে এইবিলাক প্ৰকৃতিৰ পৰা এই পানী আহিছে তলৰ পৰা আহিছে। পাছত মানে মানুহে এনেকে বনালে। এইটো কিমান একে এইটো বহুত বছৰ পুৰণি মানে। এইটো মানে আমি মানে জন্ম যেতিয়া বুজা হৈছো তেতিয়াৰ পৰা দেখি আছো। হয়, যেতিয়াৰ পৰা জনা হ'ল তেতিয়াৰ পৰা মানে তেওঁলোক ইয়ালৈ আহিছে, তেতিয়াৰ পৰা দেখি আছে, সেই তেতিয়াৰ পৰা এনেকুৱাই হয়। বহুত পুৰণি হয়। এয়া হৈ গ'ল, এইটোৱে শিৱ মন্দিৰ ওচৰৰ পৰা দেখাই দিছো। সঁচাকে মানে বহুত ভাল লাগিছে মানে। ওচৰত বাইদেউ এগৰাকী পালো। বাইদেউ, এইটো এই মন্দিৰ ভাগ কেতিয়াৰ বিষয়ে অকমান? হয়, মন্দিৰ ভাগটো বহুত পুৰণি বুলি আমি শুনি আহিছো বাৰু, আৰু ইয়াত মানে বহুতে পূজাও দিবলৈ আহে মানে, আৰু তেখেতসকলে ইয়াত পূজা জাতি মানে ভাল ফলাফলো পাইছে মানে। গতিকে আৰু সোমবাৰে সোমবাৰে প্ৰায় মানে বহুত ইয়ালৈ মানুহ আহে মানে সেৱা কৰিবৰ কাৰণে।
এই নাটটো দেখুৱালে যে হয় হয় এই নাটটো পানী নুশুকাই নুশুকাই কেতিয়াও পানী অ নুশুকাই এইটো পানী নুশুকাই ন হয়, হয় হয় শুকাই নুশুকাই, চব শুকাই যাব কিন্তু ই নুশুকাই পানী হা, হা। নুশুকাই তো মানে চব শুকাই যাব সেই দাদাই কৈছে তেনেকে মানে সেই বাইদেৱেও কৈছে চব শুকাই গ'লেও মানে পানী পানী নুশুকাই নুশুকাই পানী হয়। নুশুকাই ন হয়, আচ্ছা আচ্ছা বাইদেউ- বাইদেউহঁতে কৈছে এই ওচৰতে নতুনকে ৰেষ্টুৰেণ্টখন অপেনিং কৰিছে ৰয়েল মাইনা আমাৰ এই চানডে অপেনিং কৰা হৈছে মানে ৰেষ্টুৰেণ্টখন ইয়াত মানে ফাষ্ট ফুড টোপোলা ভাত আৰু লোকেল মানে ভাতো পোৱা যায় মানে আৰু লোকেল চিকেন ফিছ সকলোবিলাক বস্তু পোৱা যাব লোকেশ্যনটো কৈছে লোকেশ্যনটো হৈছে ৰেইন ফৰেষ্টৰ সন্মুখত দিহিং পাটকা গেটৰ পৰা আপোনাৰ ধৰক 500 মিটাৰ আৰু আপোনাৰ এয়া ডাঙৰীয়া স্থানৰ ওচৰতে আৰু এই ৰাস্তাটো ক'লৈ যায়গে এয়া দেওমালি যাব পাৰি দেওমালি খুঞ্চা দেওমালি যাব পাৰি বহুত দূৰ যাব পাৰি এইফালে এইখনে হৈ গ'ল ৰেষ্টুৰেণ্ট অকণমান আগতে বাইদেৱে কৈছিলে যে নতুনকে ৰেষ্টুৰেণ্টখন অপেনিং কৰিছোঁ এইখনে ৰেষ্টুৰেণ্ট সঁচাকৈ তেখেতসকলে খুব ধুনীয়া মানে জেগাত খুলিছে মানে মোৰ মানে বিৰাট ভাল লাগিছে পৰিৱেশটো কিমান ধুনীয়া এইফালে চাওক এইফালে হৈ গ'ল একদম ধুনীয়া সেই ৰাস্তা সেইফালৰ পৰা আমি জয়পুৰৰ পৰা এইফালে আহিছোঁ এইফালে একদম অৰুণাচল সোমাইছোঁ তো এইখনে হৈ গ'ল ৰেষ্টুৰেণ্ট বঢ়িয়া ভাল লাগিছে বেডমিণ্টনৰ কোৰ্ট আছে আপোনালোকে ইচ্ছা কৰিলে ধুনীয়াকৈ অকণমান যেনিবা বহুত দূৰৰ পৰা জাৰ্ণি কৰি আছে ইয়াত আহি পেলাই অকণমান বেডমিণ্টন খেলি একদম নিজক মানে অকণমান ফ্ৰেছ কৰি ল'ব পাৰে আৰু বেডমিণ্টন খেলিলে খোৱা বোৱা কৰিলে আৰামছে বহি মেলি ধুনীয়াকৈ আপোনালোকে যাত্ৰা আৰম্ভ কৰিব পাৰে এই দেখিছেনে ধুনীয়াকৈ বনাই থৈছে ইয়াতো আহি পেলাই আপোনালোকে বহক আৰামছে বহি মেলি অৰ্ডাৰ কৰক এখেতেৰ অ'নাৰ হয় অথনি বাইদেউ পালোঁ দেই হয় নমস্কাৰ। হয় আপোনাৰ নামটো মোৰ নামটো অৰূপজ্যোতি চাওদাং বৰুৱা এয়া হৈ গ'ল বাইদেউৰ হাজবেণ্ড হয় হয় আপোনাৰ ল'ৰা ন হয় হয় অ আহে আপোনাৰ জয়পুৰ এইটো ৰেইন ফৰেষ্টৰ গেট পাৰ হৈ 300 মিটাৰ মান আহিলে ডাঙৰ স্থানৰ কাষতে আছে এই ৰিজৰ্টখন হয় আৰু সুবিধা আছে আৰু ভাল পাব ধুনীয়া মানে জেগাডোখৰ ভাল হ'ব যেতিয়া আহে আচ্ছা আচ্ছা তেনেকৈ ইয়াৰ পৰা মানে আপোনাৰ শুকানজুৰি গেট দেওমালি যাব পাৰিব আৰু নিয়ে আপোনাৰ সীতাকুণ্ড আছে আচ্ছা আচ্ছা সেইবিলাক আৰু অ ইয়াত চব আমাৰ টোপোলা ভাতেই দিয়া হয় অ লোকেল মাছ আৰু লোকেল চিকেন চব আপোনাৰ লোকেলে চব লোকেলে ন হয়, হয়। আচ্ছা আচ্ছা ইমানে আছিলে ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবি আৰু লগতে এয়াও মোৰ দাদা দেই নাহৰকটীয়াৰে অংশুমান বৰঠাকুৰ অথনিৰ পৰা মানে কি আৰু তেওঁৰ একচুৱেলি গাড়ীত বহি আছিলে